নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ কেইটামান নতুন নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি সাঁথৰ উত্তৰ জানে কমেণ্ট কৰিব। আজিৰ প্ৰথমটো সাঁথৰ, যাৰ নাই আকাৰ তাক নাপালে হাহাকাৰ। বন্ধু বান্ধৱীসকল উত্তৰটো ক'ব পাৰিবনে? যাৰ নাই আকাৰ তাক নাপালে হাহাকাৰ। যদি জানে কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে পানী। কি ফুল সদায় ভৰ্তি হৈ থাকে? বন্ধু বান্ধৱীসকল উত্তৰটো ক'ব পাৰিবনে? এনেকুৱা কি ফুল আছে যি সদায় ভৰ্তি হৈ থাকে? হয়, ঠিকেই ভাবিছে, উত্তৰটো হৈছে হাউচ ফুল। ওপৰত হাড় তলত হাড়, মাজত পাখি, খাব নোৱাৰি ৰাখিছোঁ সাজি। বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, বন্ধু বান্ধৱীসকল ঠিকেই ভাবিছে, উত্তৰটো হৈছে জাপি। দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। যদি জানে কমেণ্ট কৰক। হয়, বন্ধু বান্ধৱীসকল উত্তৰটো হৈছে বিদ্যালয়। এপতীয়া লাই তাক নহ'লে খাবলৈ একো নাই। বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? এপতীয়া লাই তাক নহ'লে খাবলৈ একো নাই। যদি জানে কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে টকা। এনেকুৱা কি প্ৰশ্নৰ উত্তৰ প্ৰতি সময়তে বেলেগ বেলেগ পোৱা যায়? বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? এনেকুৱা কি প্ৰশ্ন আছে যাৰ উত্তৰটো প্ৰতিটো সময়তে আমি বেলেগ বেলেগকৈ পাওঁ? যদি জানে কমেণ্ট কৰকচোন। আপোনালোকে ভাবিব পাৰিলেনে? হয়, উত্তৰটো হৈছে সময়, অৰ্থাৎ কিমানটা বাজিল। আমি প্ৰতিটো সময়তে কিমানটা বাজিলটো বেলেগ বেলেগকৈ পাওঁ, যেনে এটা দুটা। কি ফলৰ ভিতৰত গুটিৰ সলনি গুলি থাকে? বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? এনেকুৱা কি ফল আছে যাৰ ভিতৰত গুলি থাকে? হয়, আপোনালোকে ঠিকেই অনুমান কৰিছে, উত্তৰটো হৈছে ৰাইফল। মুখ নাই দাঁত নাই, হ'লেও কেঁচাই পকাই সকলো খাওঁ। বন্ধু বান্ধৱীসকল উত্তৰটো কি ক'ব পাৰিবনে? মুখ নাই দাঁত নাই, হ'লেও কেঁচাই পকাই সকলো খাওঁ। যদি উত্তৰটো জানে কমেণ্ট কৰিবচোন। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। হয়, বন্ধু বান্ধৱীসকল উত্তৰটো হৈছে জুই। এনেকুৱা কি শব্দ আছে যিটো পঢ়িব পাৰোঁ কিন্তু লিখিব নোৱাৰোঁ? বন্ধু বান্ধৱীসকল উত্তৰটো ক'ব পাৰিবনে? এনেকুৱা কি শব্দ আছে যিটো আমি পঢ়িব পাৰোঁ কিন্তু লিখিব নোৱাৰোঁ? বন্ধু বান্ধৱীসকল আপোনালোকে ভাবিব পাৰিলেনে? হয়, উত্তৰটো হৈছে নোৱাৰোঁ। নোৱাৰোঁতো আমি পঢ়িব পাৰোঁ কিন্তু লিখিব নোৱাৰোঁ, কাৰণ লিখিলে নোৱাৰোঁ হৈয়ে থাকিব। কি জীৱই পানী খালে মৰি যায়? বন্ধু বান্ধৱীসকল আপোনালোকে জানেনে কি জীৱই পানী খালে মৰি যায়? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, বন্ধু বান্ধৱীসকল উত্তৰটো হৈছে নিগনি আৰু কেংগাৰু। নিগনি আৰু কেংগাৰুৱে পানী খালে মৰি যায়। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।